Welcome back guys, welcome back to my channel. Thumbnail aru title side gom pai goise aji code goi asu ki koribo goi asu. Yes, aji ekhonor uporot olopan modify kam arambho korim ajir pora. Baki aru continue hoi thakibo kisu kam. Aji parile indicator tar pasot liver guard tar pasot glass as enake kiba kibi tail tidy ki pau okoman goi pelai try kori sao tate modify dukan khona lage goi asu etia rep city usorote ekhon dukan ase aru jikhini nohoy hekhini pujar pasot lagam karon ajer pasot aru dukan bondhoi thakibo exhaust to change korim boli bhabisilu kintu jone already exhaust change korise তেওঁলোকে আকৌ ব্যাক টু ষ্টক এক্সজস্ট আহি গল তো খুদুতে গম পাইছো যে মানে মানা কৰিছে আৰু যে এক্সজস্ট চেঞ্জ নকৰাই ভাল কাৰণ কৰাৰ পাছত কিবা কিবি প্ৰবলেম আহি যায় ইঞ্জিনৰ সো সেইটো কাৰণে ভাবিছো এক্সজস্টটো মডিফাই নকৰো বাকি সব মডিফাই কৰি দিম এখনৰো ৰেপ সিটিত সাগে পূজাৰ পাছত এখনতো এটা ভাল ৰেপিং এটা কৰাই লম আৰু অসম ৰাইডৰ কেটামান এপিসোড এখন বাইকেদি শুট কৰিম ভাবিছো তেজপুৰ আৰু লখিমপুৰ সাইডটো এখন বাইকেদি কভাৰ কৰিম অসম ৰাইডৰ সো জুনে নতুনকে ভিডিওটো চাই আছে চেনেল সাবস্ক্ৰাইব কৰি লওক কাৰণ বহুত ধামাকা ভিডিও আহি আছে এখন বাইকৰ ওপৰত মডিফিকেশনৰ ভিডিও আহিব বহুত কিটা তো আজি জাস্ট এটা ষ্টাৰ্টিং আজি অলপমান কিবা মডিফাই কৰিব গৈ আছে সো লেটস গো কৈছিলো নে গাইস সেইদিনা ৰাস্তাটো গোটেই চেলাই থৈ দিছিল নে গোটেই ৰাস্তাটো সৰু গিটি আছিল দেখিছে এক দিনত ৰাস্তা ৰেডি পুৰা কাম কিন্তু কৰিছে দেই আজি সপ্তমী পূজা সকলোকে দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জনালো সাৱধানে গাড়ী বাইক চলাব পূজা উপভোগ কৰিব কাৰণ পূজাৰ সময়ত ৰাতিৰ সময়খিনিত মানুহ বহুতখিনি অলপমান বেলেগ টাইপ হৈ যায় তো সেইটো যিমান পাৰে এভয়েড কৰিব ড্ৰিংক এণ্ড ড্ৰাইভ নকৰিব সাৱধানে বাইক গাড়ী চলাব নিজৰ সেফটিৰ লগত আনৰো সেফটিৰ কথা ভাবিব দেই সো সকলোকে শাৰদীয় দুৰ্গা পূজাৰ বহুত শুভেচ্ছা আহি পাইছোঁ ৰেপ চিটি নহয় বাৰু দোকানটো আমাৰ কাম আছে ৰেপ চিটিৰ কাষৰ দোকানখনত দোকানৰ পৰা গাইছ আকৌ ওলাই গৈ পেলাই টকবাৰী সত্ৰলৈকে গৈ আছোঁ কাৰণ মিৰৰখন নাই বোলে মিৰৰটো আকৌ আনিব যাব লাগিব এতিয়া তাতে সো এতিয়া মিৰৰ আনিব গৈ আছোঁ য'ত ইণ্ডিকেটৰ মানে লাইট জ্বলা মিৰৰটো আৰু গাইজ আপোনালোকক মই আজি এটা ইনফৰমেশ্যন দি আছোঁ যোনে জানেতো ঠিক আছে কিন্তু বহুতে হয়তো নাজানে কথাটো তো ইনফৰমেশ্যনটো মই দি আছোঁ গৈ পেলাই তাতে এটা বহুত ডাঙৰ কথা আপোনালোকে জনাটো খুব দৰকাৰ আৰু এইখন আৰ্যনগৰৰ ফ্লাইঅভাৰখন যিখন 30 তাৰিখে অপেনিং হৈ গ'ল গাইজ এটা ৰিকুৱেষ্ট ইয়াতে ধুনীয়াকৈ গ্ৰাফিক্স বনাইছে কিবা কৰিছে এইবিলাক পিকাই লেতেৰা নকৰিব আৰু গোটেই বাকিটো গুৱাহাটীৰ যিমানবিলাক ফ্লাইঅভাৰ আছে গোটেইবিলাকতো ছবিৰ ওপৰত আকৌ পিকৰ ছবিবিলাকো আছে ন তো সেইটো নকৰিব আৰু এটলিষ্ট এইখন দি আৰম্ভ কৰকচোন নকৰোঁ বুলি কাৰণ অকল ইয়াত বুলি নহয় বাহিৰৰ মানুহে আমাক হাঁহিব পিছত ইয়াৰ মানুহে ইমান লেতেৰা বুলি ফ্লাইঅভাৰ দেখাবৰ কাৰণে ফ্লাইঅভাৰৰ ওপৰেদি আহি গ'লোঁ কিন্তু ৰাস্তাটো ফুল হৈ গ'ল ফ্লাইঅভাৰৰ ওপৰেদি অহাৰ কাৰণে সেইকাৰণে আকৌ ইয়াৰ পৰা ইউ টাৰ্ণ লৈ পেলাই ইফালে যাব লাগিব আমি ৰাইট চাইডে চ' গাইজ ইনফৰমেশ্যনটো হ'ল মই দোকানক মানে ব্লেম কৰি বস্তুটো কোৱা নাই যিবিলাক দোকানত আপোনাৰ চাইলেঞ্চাৰ হওক ফগ লাইট হওক চ' যিবিলাক দোকানত বস্তুবিলাক ডিছপ্লে কৰা থাকে সেই দোকানবিলাকৰ পৰা মানে দামটো অকণমান সেইকেইখন দোকানত অলপ বেছি হয় তো মই আজি আপোনালোকক এনেকুৱা এটা গলি দেখাম মানে গুৱাহাটীৰ এনেকুৱা এটা জাগা দেখাম য'ত আপোনালোকে হোলচেল ৰেটত ফগ লাইট হওক বা লেগ গাৰ্ড হওক তাৰপিছত যিকোনো বাইকৰ এক্সেচৰিজ আৰু যি লাগে আৰু গোটেইখিনি তাত মানে একদম হোলচেল ৰেটত পাই যাব চ' মই দেখাই আছোঁ আজি কোনখন দোকান বা কোনটো এৰিয়াত আপোনালোকে সেই বস্তুখিনি তেনেকুৱা ৰেটত পাব তেল টাইডি চাই R15 কা সো ইয়াৰ পৰা গোটেই বস্তুখিনি কিনি ল'লোঁ এতিয়া যাই পেলাই তাতে গোটেই এটা গোটেইখিনি বস্তু ফিটিং কৰোঁ ভালকৈ পিছত দেখাই আছোঁ কোনটো বস্তুত কিমান প্ৰাইচত কি আনিছোঁ চাইডক ভিডিঅ'টা আগলৈকে মালখিনি গোটেই ইয়াৰ পৰাই লৈ ল'লোঁ এইটো হ'ল টকবাৰী সত্ৰ এৰিয়াটো আৰু ইয়াতে যিমানকেইখন দোকান আছে এক্সেচৰিজৰ ইফালে যিমানকেইখন দোকান আছে চব দোকানতে আপুনি হোলচেল ৰেটত বাইকৰ এক্সেচৰিজ পাই যাব ইয়াৰ পৰা জল্দি ওলাই যাওঁ বহুত ভিৰ ইয়াতে এতিয়া বৰ্তমান চব ভিৰৰ পৰা ওলাই মই দোকানলৈকে গৈ আছোঁ কিন্তু এটা কথা হ'বৰ কাৰণে মাজতে মই আহি গ'লোঁ যে যদি আপুনি এই দোকানকেইখনৰ পৰা যদি যিকোনো এটা বস্তু যদি 10 টকাত কিনে সাপোজ আপুনি সিঙ্গেল পিস বা দুটা পিস কিনিব ম্যাক্সিমাম সো 10 টকাত কিনিলে তো সেই বস্তুতে যদি আপুনি এখন দোকানত গৈ পেলাই ইয়াত যাই মানে গুৱাহাটীৰ ভিতৰত যায় তো আপোনাৰ পৰা 14 ৰ পৰা 15 টকা লৈ ল'ব আকৌ সেই দোকানকেইখনে এইকেইখন দোকানৰ পৰা কিনি লৈ যাব 7 টকাকে তো আপুনি কিমান বেছি দিলে ভাবক সেইখন দোকানত সো হোলসেলত আহক এটলিষ্ট বেলেগতকে 2 টকা বেছিকে দিয়ক তো ইয়াৰ পৰা বস্তু উঠালে আপোনালোকৰ লাভ হ'ব হেতুৱে ক'ব আহিছিল তো ব্যাক টু দা ভিডিও সো গাইস বস্তু কিনি পেলাই আকৌ আহি পালো এতিয়া এই আদিতি ওয়ার্কশপ বপ্পিদাৰ দোকানত গোটেই বস্তু ইনষ্টল হ'ব শিবু আহিছোন
শিবুৰ বেগ দেখোন এইখন এয়া So guys, my bike modification কাম চলি আছে এতিয়া আৰু আজিকালি কিবা এনেকুৱা হৈছে আমাৰ দুটাৰ সংযোগটো যতে যাওঁ লগ পাই থাকি না সেকেন্ড ঘৰ টাইপ শিবুৰ মানে ইয়াতে আৰু আজি আমি কণ্টেক্ট কৰি অহা নাই কিন্তু আহি আকৌ লগাই পাই গ'লো ইয়াতে কি বাইকৰ কিবা কৰিবা নেকি বাইকৰ নাই এনেই আহিছোঁ আৰু লগৰ দোকান টাইম পাছ বঢ়িয়া মোৰো আড্ডা ইয়াতে হ'ব নেক্সট ইয়াতে হ'ব গৈ আছে মানে হৈ গৈছে অলমষ্ট দুদিনৰ মূৰে মূৰে আহি আছোঁ ইয়াত তো এইফালে চলি আছে মডিফিকেশ্যনৰ কাম ফাইনেল হোৱাৰ পাছত দেখাই আছোঁ কি হ'ব So guys, বাইকৰ গোটেই মডিফিকেশ্যন কাম হৈ গ'ল বাইক ৰেডি পুৰা এতিয়া আগত যায় আপোনালোকক এটা চিনেমেটিক্স দেখাই আছোঁ ইন 3, 2, 1 What's right without me? Essex County, I don't fuck with townies, I fuck with Audis. Drunk and rowdy, puffin' dolly on the grind like ground beef, yeah. What's right without me? Essex County, I don't fuck with townies, I fuck with Audis. Drunk and rowdy, puffin' dolly on the grind like ground beef. So guys, কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব মডিফিকেশ্যনখিনি এইটো জাষ্ট এটা ষ্টাৰ্টিং আৰু ইয়াৰে পিছত আৰু কিবা কিবি মডিফাই কৰিম এতিয়া ভাবিছোঁ আৰু লাহে লাহে এক্সজষ্টটো মডিফাই কৰোঁ নে নকৰোঁ সেইটো ডিচাইড কৰিব পৰা নাই কিন্তু এক্সজষ্ট মডিফাই কৰিলে কিবা কিবি প্ৰব্লেম আহিছে বহুতকেইজন লগৰ ছেম বাইক চ' ভাবি আছোঁ এক্সজষ্টটো নখলাওঁ কিন্তু এক্সজষ্টটো নখলালেও কিবা এটা ভাল নালাগে এক্সজষ্ট থাকিলেহে বাইকখন চলাই কিবা এটা সেই কিকটো পোৱা যায় চ' গাইজ ভিডিঅ'টো ইমানখিনি আছিল যদি ভাল লাগিছে লাইক কৰি দিব যদি চেনেল ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব কালি যিহেতু অষ্টমী পূজা কালিৰ পৰা কেইটামান পূজা ব্লগ আপলোড কৰিম ভালকৈ জাগাত পূজা দেখাই আপোনালোকক চ' চাই থাকিব টিল দেন টেক কেয়াৰ বাই